আজিৰে পৰা গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ পুনৰ মুকলি কৰা হৈছে। দৰ্শনাৰ্থীয়ে কি নীতি নিৰ্দেশনা পালন কৰিব লাগিব সেই সন্দৰ্ভত কলাক্ষেত্ৰৰ সচিব সোমনাথ বৰাই জননী লাইভক জনাই এনেদৰে। নমস্কাৰ, মই জয়তে গোলাঘাটবাসী ৰাইজক তথা অসমবাসী ৰাইজক সেৱা জনাইছোঁ যে মহামাৰী কৰোনাৰ কবলত পৰি গোটেই বিশ্ব আজি ত্ৰাহি মধুসূদন দেখিছে, যাৰ কাৰণে মাৰ্চ মাহৰ পৰা এই অক্টোবৰ মাহলৈকে লকডাউন মানি চলিবলগীয়া হ'ল। গোটেই বিশ্ব স্থবিৰ হৈ পৰিল। লগতে আমাৰ কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰো বন্ধ ৰাখিবলগীয়া হ'ল দৰ্শনাৰ্থীৰ বাবে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধিসূচনা জাৰি কৰি আজিৰ তাৰিখৰ পৰা এই কলাক্ষেত্ৰৰ বিভিন্ন পাৰ্কসমূহ মুকলি কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি স্বাগতম জনাইছোঁ আৰু এই সিদ্ধান্তত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিখিনি নীতি নিৰ্দেশনা জাৰি কৰিছে সমূহ দৰ্শনাৰ্থীৰ জ্ঞাতাৰ্থে মই জনাওঁ যে সেই নীতি নিৰ্দেশনাখিনি মানি চলিব লাগিব, কিয়নো এতিয়াও ভাৰতত কৰোনা মহামাৰীৰ প্ৰকোপ কিঞ্চিতহে কমিছে। গতিকে আমি সকলো সজাগ থাকিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, সকলোৱে মাস্ক পৰিধান কৰি আহিব লাগিব আৰু আমি ইয়াত চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ, টেম্পাৰেচাৰ জোখাৰ ব্যৱস্থা কৰিছোঁ। সেইখিনি প্ৰট'কল মানি চলিব লাগিব আৰু সকলোকে স্বাগতম জনাইছোঁ। আহক যে ইমান এটা প্ৰাকৃতিক পৰিৱেশত এই গোলাঘাটৰ চেলেঙিত বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ যি সৌন্দৰ্য আপোনালোকে আহি উপভোগ কৰকহি, লগতে গোলাঘাটৰ গৌৰৱ উজ্জ্বল কৰিব।